ঐ কৃষ্ণা ইটো কি হয় জানা জানো দে কচোন হাগবানিয়া ঘটি নহয় বান্দেৰি ইটো যাদুৰ ঘটি হয় মোক পাগল সমজতা है क्या পাগল বুলি ভাবা নাই দে তই বিশ্বাস নকৰা যাদুৰ ঘটি বুলি না চাবি ৰ তোক কি লাগব কচোন চশমা দিম ঐ যাদুৰ ঘটি চশমা আনি দিছোন এসা চশমা আহি গিছি এইটো চা ইটা বিশ্বাস হৈছে ইটো যাদুৰ ঘটি বুলি हाँ मुझे उल्लू बनाता है तो आगर पर ही रख देता है दे सुन दे एता कलम देता है हाँ তোক চশমা যে দেইতো তই বিশ্বাস কৰা নাই এটা আৰু কলম লাগাইছি ৰ কৈ আছো ঐ যাদুৰ ঘটি এটা কলম আনি দিছোন এই চাইটো আহি গেল हाँ ইটা বিশ্বাস হৈছে हाँ দে তই বহি থাকচোন মই অলপ পানী খাওঁ ৰ इतु सचाके जादू का क्षति होता है यदि सचाके होता है मुझे अलमान पैसा चाहिए इतुर पर ले लेता है ओई जादू का क्षति मुझे अलमान पैसा देता है हाँ आई गेल सगे अंदर छिपकली है हाँ छिपकली ए जेठिक देखियो इनके भय करछि की ए की आपी इगला হাও এ আৰু ক'ত গেলে অ শর্মেনি শর্মেনি অ শর্মেনি আইছে আপনি মুনু দুখুনে মুনু মাইরে আছে যদি মাইরাক মাতছুন মা ঘৰত নাই নহয় অলপ ওলাই গেল দেখোন উলাই গেল তই এটা কাম কৰছুন এটা অলপ গাখীৰ দিছুন গাখীৰ আপনি তো আনতে বেয়া টাইমত আহিল গাখীৰ চোন হে হৈ গেল হে হৈ গেল এ বৰ বিপদত পৰছে এ আলহী আছিল ৰ মুনু ঘৰত গাখীৰো নাই ঘৰত একটুপ ইবাৰ দোকানত যাবা কাৰণে হাতত পইচাও নাই কেনে খুজবা আইছলো গাখীৰ হয় নেকি বৰ সমস্যাত পৰলু নহয় ৰবচোন আন্টি মলত এটা উপায় আছে ৰব আপনি তো বহুত বিপদত পৰছি মই আহি আছো ৰব দে মুনু যাদুৰ ঘটি অলপমান গাখীৰ দিছোন আন্টি বোলে বহুত বিপদত পৰছি আন্টি গাখীৰখিনি লওক হা ও মুনু তই দেখোন গাখীৰ নাই বুলি কৈছিলিয়ে গাখীৰ মানে নাছিলে আন্টি ইটো নহয় যাদুৰ ঘটি এতে যি লাগে বুলি কয় হে আহি যায় হা তই এগলা কোৰ কি মিছা কথা কবা দছে গাছা দিবা আইছি এতে এই মিছা কথা কবা নালগে গম পাইছা না নাই যদি গাখীৰ আছিলে তে নালি দিলি কিডাল হলা কই তোৰ ই বাহানা বনবা আইছি ইতা মিছা কথা কই ডাঙাৰক ৰচোন তাইতো গাখীৰ নাই বুলি কৈছিল ঘটিটো খোজাৰ লগে লগে যে গাখীৰ আহিল না সঁচাকে ঘটিটো যাদুৰ হয় হবও পাৰে একবাৰ মই ঘূৰি যাই কিনে চাওঁ ৰ নাই কি জানি এই চাজতে লৈ হুৰ হাও সেইটো দেখোন ঘটি শুনা নাই গিলু দে হে যাদুৰ ঘটি তোক বোলে যি খুজু তই বোলে সেয়ে দি দিয়া এটা কাম কৰচোন মোৰ মানে সোণাৰ নেকলেছ নাই না এই বেলেগৰ বিয়া চিয়া খাবা গেলি লাগে না বেলেগক দেখলি গতে অহংকাৰে লাগে মোৰ এটা কাম কৰচোন দুইডালমান ধুনীয়া সোণাৰ নেকলেছ দিচোন দিছি আপাই ৰ কৃষ্ণা ৰচোন তই যে মোক মাত বল নদাকে গুছিলি কিয়া हाँ मुझे अलमान पैसा दरकार था तो उसर जे घटीटो आसिल तार पर मैं अलमान पैसा खुजता था किंतु पैसार जगह छिपकली निकल गया হয় নেকি মই গম পাইছো তোৰ মানে লোভ আছে মনত সেইকাৰণে জেঠি ওলাইছে পইচাৰ জাগাত দে হ'ব বল তোক পইচা লাগে মই দিম বল আইতা হয় কৃষ্ণা হয়তো 10 টকাটো ল हाँ 10 टका में क्या मिलता है मुझे 10 टका नहीं चाहिए मुझे बहुत पैसा लगे ফ্ৰীতে যে 10 টকা হলো পইচা সেইখিনে বহুত বুলি ভাব পিছত আৰু লৈ থাকবি দে অলপ অলপকে বল যা তোক থৈ হৈ যা অলপমান এইটোহে নেকি কথা এই ঘটিটো মোৰ নিজৰ কৰি ল'ব লাগব জাঙুৰ বিচৰি हाँ ये मुझे 10 रुपया देता है मुझे भिखारी समझता है क्या सोटी खोटी तो मोर हो जाता है बहुत पैसा पाता है रो लो आता है মই আজিৰ পৰা খতিটোৰ কথা কাকো নকওঁ খতিটোৰ কথা মই যাকে কওঁ সবৰে মনত লোভ আহি যায় ইটা মই খতিটো ভাল জায়গাত লুকাই থৈ দিবা লাগব কিন্তু খতিটো ক'ত
দেচোন কত সেইটো ৰুমততো নাপালোৱে এতিয়া চাওঁ ৰ এটাওচোন নাই কি হ'ব এতিয়া মইতো ঘটিটো এটাই থৈছিলো কোনোবাই কিজানি চুৰে কৰিলে